মণিপুৰৰ প্ৰসিদ্ধ ভাৰতীয় বক্সাৰ মীৰাবাই চানুক IWLF অৰ্থাৎ ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে, যিটো আমাৰ নৰ্থ ইষ্টৰ বাবে এক সুখবৰ। যোৱা 16 এপ্ৰিল তাৰিখে তেখেতক চেয়াৰপাৰচন হিচাপে নিযুক্ত কৰে IWLF-এ। প্ৰিয় দৰ্শক, মীৰাবাই চানুৰ অৱদান ভাৰতীয় ৱেইট লিফটিং অৰ্থাৎ ভাৰোত্তোলন জগতত অধিক। 2020 টকিঅ' অলিম্পিকত ৰূপৰ পদক তেখেতে লাভ কৰিছিল। 2018 আৰু 2022 কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। 2017 ৱৰ্ল্ড চেম্পিয়নশ্বিপত সোণৰ পদক আৰু 2022 ৱৰ্ল্ড চেম্পিয়নশ্বিপত চিলভাৰ লাভ কৰিছিল। গতিকে তেখেত হ'ল ভাৰতীয় ক্ৰীড়া জগতৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি। অধ্যক্ষ পদত নিযুক্তি লাভ কৰাৰ পাছতে মীৰাবাই চানুৱে কয় যে তেওঁ খেলুৱৈসকলৰ সুস্থতা নিশ্চিত কৰিব আৰু ভাৰোত্তোলনৰ উৎকৰ্ষ সাধনত বিশেষ গুৰুত্ব প্ৰদান কৰিব। ভাৰতীয় ক্ৰীড়া অনুৰাগীসকলৰ বাবে, বিশেষকৈ মীৰাবাই চানুৰ অনুৰাগীসকলৰ বাবে ই এক অত্যন্ত সুখবৰ যে ৱেইট লিফটিং ফেডাৰেশ্যনৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে আমাৰ মণিপুৰৰ মীৰাবাই চানু। ধন্যবাদ।